হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত আছোঁ মই কল্যাণ। আজি আপোনালোকক মোৰ হোৱাটছএপটো অলপ দেখুৱাম বুলি ভাবিছোঁ। বেছি দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো চোৱাৰ পৰাই মোৰ মন এনেকুৱা লাগিছে যেন মই এতিয়াই নাচি, কিন্তু মই এতিয়া বহুত মানুহৰ মাজত বহি আছোঁ আৰু এনেদৰেই মানুহৰ আগতে অকস্মাত নাচিব ধৰিলে মানুহে মোক পাগল বুলি ক'ব। এই সকলোবোৰ কথা বাদ দি বলক এতিয়া ভিডিঅ' চাওঁ। কাটি কৰি ৰহিয়ান বিহু বুলিয়ে বাতি খাং, ৰঙালীক পাহে ধেমালি কৰিছো পদধূলা পেলাই যাং। বিহু বিহু লাগিলে গাত মইনা, বিহু বিহু লাগিলে গাত নাচো নাচো লাগিলে গাত মইনা, নাচো নাচো লাগিলে গাত বিহু বিহু লাগিলে। এনেকৈ ভিডিঅ' চাই মোৰো ভাল লগা নাই, চ' আপোনালোকৰো ভাল লগা নাই চাগে। বলক ষ্টেটাছ ভিডিঅ'টোৱে ফুল স্ক্ৰীণত চাওঁ। অলপ আগতকৈ উঠিছোঁ যে মোৰ নাচিব মন গৈছিল। নাচিব মন যোৱাৰ মূল কাৰণটো হৈছে মই আজি ষ্টেটাছ চাই আছিলোঁ। অসমীয়া মানুহৰ কথাটো ক'বাই ভাল, বিহুৰ নাম শুনাৰ লগে লগে আৰু ক'বাই নালাগে একো। চ' ষ্টেটাছত দেখা পালোঁ যে দুজন মানে বিহুৰ ষ্টেটাছ লগাইছে। বিহুৰ ষ্টেটাছ কেইটা চাই মোৰ ভাল লাগিল, চ' আপোনালোকৰ ভাল লাগিব বুলি আশা কৰিছোঁ, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু লগতে সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ বিহুৰ শুভেচ্ছা যাচিলোঁ। সংসাৰৰ প্ৰতিজন মানুহৰ সুখৰ কাৰণ কোনো ডিগ্ৰী অবিহনে ঘৰৰ ডাক্তৰ, যিয়ে মুখ দেখিলেই বুজিব পাৰে মনৰ কথা, যাৰ ভাল পোৱাৰ কোনো স্বাৰ্থ নাই, ওচৰত সকলো সুখ দুখৰ কথা শ্বেয়াৰ, প্ৰতিজন সন্তানৰ বিশ্বাসী বন্ধু, সকলোৰে মৰমৰ মাৰ ষ্টেটাছটোৰেই আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ।